হেল্ল' এভৰিৱান, মই এতিয়া যাম মঙলদৈত। আপোনালোকে দেখিছে মই আহিছোঁ এই কাগজ পাতি লৈ পেলাই SBI বেংকত যাম। আমি 2010 মানত এটা বৃত্তি পৰীক্ষা পাইছিলোঁ, সেই পইচাটো তাৰমানে আজিকালি ওলাব পৰা নাই। এই বহিখন ব্লক হৈ আছে। 2015 চনতে খুলিছিলোঁ, সেই লেনদেন কৰাই আজিকালি ভুল হৈ গৈছে গাইছ। 2010 নহয়, আচলতে 2015 নে 16 ইমান মানত হ'ব আৰু। ফাইনেলি গাইছ আমি আহিলোঁ, মঙলদৈত যাম এতিয়া। ওলাই আহিছোঁ, আমি তিনিটা যাম। এই ইউ যাব। ফাইনেলি গাইছ এয়া বাছ আহিছে, এতিয়া এইখন বাছতে যাম। গাইছ মই যিখন বাছ কেমেৰাত দেখুৱাইছিলোঁ সেইখন বাছতে উঠিলোঁ ফাইনেলি। আজিকালি বাছত দেখোন মানুহবিলাক নুঠে, চিট খালিয়ে থাকে আজিকালি, কিয় বা। গাইছ ইহঁত দুটা মোৰ পাছতে বহিছে, এই কোণাত একেবাৰে। আৰু বাছত ইমান মানুহ নাই, আগৰ নিচিনা নহয় আজিকালি। গাইছ এয়া মঙলদৈ পালোঁ, মঙলদৈ 9:30 মাতিছিল। এতিয়াও বেংক বা খুলিছেহে নে নাই তাকে যাই আছোঁ খোজকাঢ়ি। এইটোৱে বেংক, আমি খোজকাঢ়ি আহি আছোঁ। এইটো SBI দেখাই আছে, কামটো হয় নে নহয় চাই লওঁ তেন্তে। গাইছ আজি 12 ফেব্ৰুৱাৰী 2025, আৰু কেইদিন আহিব লাগে ইয়াত ঠিক নাই। তথাপিও বাৰু আহিছোঁ আগবাঢ়ি, কি হয় চাই লওঁ। আৰু লগতে অহাকালি আমাৰ 13 ফেব্ৰুৱাৰী চবে বৰাত আছে। পাৰিলে ভিডিঅ' বাৰু বনাম এখন। আৰু গাইছ এইখন আমি কাম কৰি থাকোঁতে এইখন দোকানত আমি কিবা কিবি মাল পেলাইছিলোঁ। সেইখন দোকান পিংকু দাৰ বেংক। এতিয়া ভিতৰত সোমাই যাম। SBI গাইছ 9:30 হৈছে, এতিয়াও বেংক খোলাই নাই। গাইছ মই মানে তাৰ পৰা আহি পেলাই গা পা ধুলোঁ, ভাত পানী খালোঁ। কথাটো হৈছে কি, আমি আকৌ 2014-15 মানত মই যেতিয়া ক্লাছ 5ত আছিলোঁ তেতিয়া বৃত্তি পৰীক্ষা দিছিলোঁ। বৃত্তি পৰীক্ষা দিওঁতে এই মোৰ এখন পাছ কৰিলোঁ। পাছ কৰাৰ পিছত কিবা চেক এখন দিছিলোঁ 7,000 টকাৰ। তাৰ পৰা মই যি একাউণ্টছখন খুলিছিলোঁ তেতিয়াই খুলি পেলাই সেইবিলাক কাগজ পাতি জমা দিলোঁ। তাৰপিছত আৰু সেই একাউণ্টছখনৰ কাম আৰু মানে পইচা থোৱা ওলোৱা সেইবিলাক একো কৰা নাছিলোঁ। সেইকাৰণে একাউণ্টছখন বন্ধ হৈ আছে। মানে বহুত কিবা কিবি হৈ গৈছে। আজি তাৰ পৰা আহিলোঁ, তাৰ পৰা তেওঁলোকে কিবা কিবি কৰিলে, আকৌ অহাকালি মাতিছে। 1,000 years later. ফাইনেলি গাইছ আহিলোঁ আজি এটা যাৱা নাই, আমি ছাকচেছ হ'লোঁ আজি। আমি ফাইনেলি এয়া গাইছ মই ঘৰ পালোঁ আহি। তাৰ পৰা এখন কাগজ দিছোঁ, কিবা পলিচি চাৰ্টিফিকেট হয়। এইখন 500 টকা কাটছি। আমাৰ 10 বছৰ লেনদেন হোৱা নাই এই বহীখন, পাছবুকখন। সেইকাৰণে কিবা 500 টকা এটা কাটছি। গাইছ জীৱনত CSP একাউণ্ট নুখুলিব, বিৰাট জ্বালা। A few moments later. এয়া মোক দেখিছে, ফ্ৰমত আহিছোঁ আজি মই। আজি আমাৰ চবে বৰতো নমাজ আছে, তাকে যাই আছোঁ খোজকাঢ়ি। লগৰ এটা আহি আছে আৰু বাকী কেইটামান এৰি থৈ গ'লে। এতিয়া খোজকাঢ়ি যাই আছোঁ। আজি 13 তাৰিখ, 13 জুন 2025। আজি চবে বৰত আমাৰ আছে, নমাজ পঢ়িব যাব। নমাজ পঢ়িব যাবি? আসসালামু আলাইকুম গাইছ। আজি চবে বৰাতৰ ৰাতি, আজি ভাগ্যৰ ৰাতি বুলি কয় ৰাইজ। ৰাতি, শুভৰ ৰাতি আমাৰ। আজি ইবাদত কৰিম সঁচা মনেদি। আল্লাহৰ ওচৰত বহুত বস্তু বিচাৰিম, বহুত দুখ আছে মনত। তেন্তে গৈ থাকোঁ নে কি কয় ৰাইজ? এতিয়া যাই আছোঁ এই ৰাস্তা দি খোজকাঢ়ি। মই পইচা লৈছোঁ 10 টকা, বিস্কুট কিনিম, বিস্কুট তাকে লৈ যাম ৰাইজ। তাৰ পৰা আকৌ 50 টকা মানৰ বিস্কুট লৈ আহিম, মই 10 টকা লৈ যাই। এতিয়া নামাজ পঢ়োঁ নে কি কয় গাইছ? এইটো মছজিদ, এয়া মছজিদ নহয়, তাৰপিছত মাদ্ৰাছা হয়। আমি ইয়াতে নামাজ পঢ়িম। এই মানুহ তাতে নামাজ পঢ়িয়ে আছে। তাৰপিছত এইবিলাক মানুহ আহিও আছে, কিছুমান দুই এটা হোৱা নাই এতিয়ালৈ। এইটো মাদ্ৰাছা হয় আমাৰ। এতিয়া নামাজ পঢ়িম, এতিয়া কি হয়। আৰু এইফালে দোকানখন আছে, আপোনালোকে দেখিছে এইখন দোকান। এইখন দোকানৰ পৰা মই এটা বিস্কুট লওঁ। এতিয়া বিস্কুট লৈ পেলাই ভিতৰত যাওঁ আৰু নামাজ পঢ়োঁ। পিছত আকৌ লগ পাম, বাই বাই। One eternity later. 12:10 হ'ল গাইছ। এতিয়া আমি নামাজ পঢ়ি পেলাই ঘূৰি আহি আছোঁ ঘৰত। যাই আছোঁ, এয়া বিস্কুট দিছে, বিস্কুট লৈ আহি আছোঁ। আজি 13 ফেব্ৰুৱাৰী। বিস্কুট ভাগে এক চিচা বিস্কুট লৈ আহিছি। এইয়া 10 টকীয়া বিস্কুট নি পেলাই মোটামুটি 20 টকা 30 টকা মানৰ বিস্কুট আছে। জিলাপি আছে, বুন্দিয়া ভুজিয়া আছে, ঘিলা পিঠা আছে। গাইছ আজি এই ভাল দিনটোত আমাৰ ইয়াতে এটা মানুহ মৰা গৈছে। কালি জানাজা হ'ব আৰু কালি একেবাৰে শুক্ৰবাৰ নামাজ চামাজো পঢ়িব লাগিব। ভিডিঅ'টো বাৰু যিয়ে নহওক আজি এখিনি সমাপ্ত কৰিছোঁ আৰু। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। বাই বাই।